এতিয়া আমি ফ্ৰণ্ট পাৰ্ট কাটিম। এতিয়া আমি ফ্ৰণ্ট পাৰ্টটো কাটিম। ফ্ৰণ্টটোৰ লেন্থটো আছে আমাৰ 15.5। 15.5 হলে আমি 16.5 মাৰ্ক কৰিব লাগিব। এইটো চাওক, ইয়াতে 16.5 লৈছো মই, ইয়াতে 16.5 এটা মাৰ্ক কৰি ললো। তাৰপিছত আমি বেক পাৰ্টটো ইয়াতে এনেকুৱাকৈ পাৰি দিলো। পাৰি পেলাই ইয়াতে আমি এইটো মাৰ্ক উঠাই লম। এইটো উঠাই ললো। তাৰপিছত আমি এই আৰ্ম হোলটোৰ মাৰ্কটো উঠাই লম। এইটো তাৰপিছত আমি বাষ্ট পইণ্ট যোনটো আছিলে সেইটো আমি মাৰ্ক উঠাই লম। এইটো উঠাই ললো। এইটো হৈ গ'ল। এতিয়া আমাৰ চেষ্ট কিমান আছে? চেষ্ট নহয়, আমি আগতে শোল্ডাৰৰ কামটো খতম কৰো, শেষ কৰি ল'ম। এতিয়া আমি এইটো শোল্ডাৰ মাইনাছটো আমাৰ যদি ফ্ৰণ্ট নেক 8 ইঞ্চ ডিপ হয় তেনেহলে আমি 2 ইঞ্চি ইয়াতে 2 ইঞ্চি নহয় 134 এইটো মাইনাছ কৰিম ফ্ৰণ্টত। তাৰপিছত আমি এই ষ্ট্ৰেপডাল যে আছে, ষ্ট্ৰেপডাল আমি এইটো বহাই পেলাই এনেকৈ উঠাই ল'ম। এইটো চাইছে? তেতিয়া ফ্ৰণ্ট বেক দুইটা সমান হ'ব লাগিবতো। এইখিনি হৈ গ'ল। তাৰপিছত বেকটো গুচাই লওঁ। এতিয়া আমি এইখিনিত কিমান আছে? 534। ইয়াতে আমি 534ত চিনটো দি ল'ম। 200টা কম কৰি ল'লেও ঠিকে আছে, 200টা কম কৰি ল'লো। এইটো 534 আছিলে, আমি 5 ল'লো। এতিয়া আমাৰ চেষ্টটো কিমান আছিলে? 38 প্লাছ 2 আমি ফ্ৰণ্টত 2 ইঞ্চি প্লাছ কৰিব লাগিব, তেতিয়া হ'ব 40। এতিয়া 40 আমি 4 ভাগ কৰিব লাগিব, তেতিয়া কিমান হ'ব? 10। এই 10 আমাৰ ইয়াতে ল'ব লাগিব। এইটো 10 ললো। ইফালে মাৰ্জিন আমি 1.5 ইঞ্চি লৈ ললো। এতিয়া আমাৰ ৱেষ্ট কিমান আছিলে? 32। 4 ভাগৰ 1 ভাগ 8। এইটো 8ত চিন দিলো। তাৰপিছত আমি ইয়াতে 234 3 ইঞ্চিৰ 200টা কম। এইখিনি আমি ইয়াত দিব লাগিব। তাৰপিছত আমাৰ মাৰ্জিন যিটো আছিলে সেইটো 1.5 ইঞ্চি এইটো দিব লাগিব। আমি এইখিনি দি লওঁ আগতে। এইটো দি ললো। এইটো দি ললো। এইটো মাৰ্ক কৰিলো। এতিয়া আমাৰ ফ্ৰণ্ট নেক ডিপ কিমান আছে? 8। আমি এইখিনি জেগাৰ পৰা দেখাকৈ 8 ইঞ্চত চিন দিব লাগিব। এইটো দিলো। তাৰপিছত এনেকুৱাকৈ চিন দিব লাগিব। এতিয়া আমি নেকটো ড্ৰয়িং কৰিম। নেকটো আমি সুইট-হাৰ্ট কৰিম। গতিকে এইখিনি এনেকুৱাকৈ দি ল'ব।
এইখিনি দি ললো তাৰপিছত আমাৰ এপেক্স টু এপেক্স সেইটো কিমান আছিলে 734 তাৰ আধা এইটো 734 8 ইঞ্চিৰ 2 সুতা কম 8 ইঞ্চিৰ 2 সুতা কম হলে এইখিনি ইয়াতে মাৰ্কটো দি ল'ব লাগিব ইয়াতে দিলো সিধা এইফালে যাব এইখিনি লৈ পেলাই 34 মানে 75 0.75 আমি এটো মাইনাস কৰি ইয়াতে চিন দিব লাগিব এটো দিলো ইয়াতে যে আমি এইটো চিন দিছিলো বঢ়াই ৰাখিছিলো 234 3 ইঞ্চি 2 সুতা কম এই মাৰ্কটো আমি ইয়াতে দিব লাগিব এটো দিলো দিয়াৰ পিছত আমি এই চিনটোৰ পৰা এই চিনটো মিলাই মাৰ্ক কৰিব লাগিব কৰিলো এতিয়া এটো মাৰ্কৰ পৰা ইয়াতে মাৰ্ক কৰিব লাগিব কৰি দিলো এতিয়া চাব এইখিনিত কিমান আছে এইখিনিত আছে 6 আধা সুতা এইফালে আপুনি সেইখিনি ল'ব লাগিব এইখিনি দিলো তাৰ পিছত আমি এইফালে 1 ইঞ্চি মাইনাস কৰিব লাগিব উঠাই দিব লাগিব এইখিনি উঠাই দিলো এইখিনি আমি স্কেলৰ সহায়ত মাৰ্ক কৰিলো এতিয়া আমি এইখিনি জায়গাত এতিয়া আজটো টানি লম এটো তাৰ পিছত আমি এইফালে হাফ ইঞ্চ ডাউন কৰিম এটো এটো এতিয়া আমাৰ আৰ্মহোলটো শেপটো কোৰ পৰা দিম ইয়াৰে মিডিল এটো ফ্ৰেঞ্চ কাপ ডালেৰে আমি এনেকৈ মাৰ্কটো কৰি লম এটো সব ধুনীয়া হৈছে এতিয়া আমাৰ এইফালে এই আমাৰ যোনটো এপেক্সৰ মাৰ্ক আছিলে বাস পয়েন্ট আৰু এপেক্সৰ ইয়াৰ আমি ইফালে এনেকুৱাকে মাৰ্ক কৰিব লাগিব এইখিনিত টিকিনটো আমি কিমান দিম ইয়াতে যিমান আছে তাৰ আধা মানে 1.5 ইঞ্চিৰ 1 সুতা কম এটো এটো এতিয়া এইখিনি মিলাব লাগিব আমি ইয়াতে কিমান আছে 61 ইয়াতে কিমান আছে 614 ৰ অলপমান কম সেম টু সেম আমি ইয়াতে ল'ব লাগিব এইখিনি এইটো এতিয়া আমি এই চিনটো ইয়াতে দিব লাগিব এইটো এইটো দি ললো এতিয়া আমাৰ যোনটো 84 কাট আছে সেই কাটটো কেনেকে হ'ব ইয়াতে 3 ইঞ্চি ডাউন কৰো এইটো তাৰ পিছত এইফালেও 3 ইঞ্চি মিলাই ল এইটো এইফালে 2 সুতা বঢ়াই দিব এইফালেও 2 সুতা বঢ়াই দিব তাৰ পিছত এইটো মাৰ্ক এনেকুৱাকে কৰিব এইখিনি আৰু এইখিনি এইটো মাৰ্ক দি ললো এতিয়া ইয়াতে আমাৰ কিমান আছে 3 ইঞ্চি 1 সুতা ইয়াতে আমি হাফ ইঞ্চি ইফালে কাটি লম
এইটো তাৰ পিছত আমি এইখিনি কিমান আছে 3 ইঞ্চি একশটা ইয়াতে 3 ইঞ্চি একশটাত আমি মাৰ্কটো দি লম তাৰ পিছত এইফালে আমি হাফ ইঞ্চিৰ টেকিন এটা দিম এইটো ইফালে 200টা এইফালে 200টা ইয়াৰে পৰা এনেকুৱাকে এইটো দি ললো এইফালেও 3 ইঞ্চি 100টাতে আমি মাৰ্কটো দিব লাগিব এইফালে আমি 3 ইঞ্চি দিব লাগিব এটো 3 ইঞ্চি লৈছিলো এটো এইফালে আমি 3 ইঞ্চি লব লাগিব এটো ইয়াতে দিলো এইফালেও এনেকুৱা দিব লাগিব এইটো দিলো এইটো দিলো এতিয়া আমাৰ এইখিনি অলপমান এইফালে আহিলেও প্ৰবলেম নহয় এইটো আপুনি এইফালে অলপমান আনিব পাৰিব কাৰণ এইটো শেপ এটা হয় এই শেপটো যোনখিনি জায়গাত দিলে ভাল হয় তাতে মাৰিব লাগিব এইটো এইটো এতিয়া আমি এই শেপটো কোড দিম এইখিনি এইটো দি দিলো তাৰ পিছত এইখিনি চাই লওক এতিয়া আমাৰ ফ্ৰন্ট পাৰ্ট হৈ গৈছে মাৰ্কিংৰ কাম এইটো এতিয়া আমি ইয়াৰ পৰা কোনখিনি জায়গা কাটি উলিয়াই দিম এইখিনি জায়গা কাটি উলিয়াই দিম এইখিনি জায়গা আমি কাটি উলিয়াই দিম এইখিনি 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 আমাৰ দৰকাৰ নাই এইখিনি কাটি উলিয়াই দিম তাৰ পিছত আমি নাম্বাৰিং কৰিম এইটো যোনটো পাৰ্ট এইটো আমাৰ নাম্বাৰ 1 আৰু এইখিনি এটা পাৰ্ট হ'ব গতিকে ইয়াতে আমি নাম্বাৰ 2 কৰিলো আৰু যোনটো বেল্ট হ'ব এইখিনিত আমি নাম্বাৰ 3 কৰিলো এইটো এইটো এইখিনি আৰু এইখিনি 2 নম্বৰ এইখিনি আৰু এইখিনি 3 নম্বৰ বাস এতিয়া আমাৰ এইখিনি হৈ গল এতিয়া আমি কাটিব পাৰো এইখিনি কাটি ললো এইখিনি কাটি পেলাই তাৰ পিছত আমি এই নেকটো কাটি উলিয়াই দিম এইটো উলিয়াই দিলো তাৰ পিছত আমি
এইটো আমি এতিয়া সাইড কৰি ৰাখি দিলো এতিয়া আমি কাটিম এইখিনি এইখিনি কাটি দিম তাৰ পিছত আমি এইখিনি কাটি উলিয়াই দিম এইখিনি আমি কাটি উলিয়াই দিম এতিয়া আমাৰ এইখিনি দেখিছে আপোনালোকে এটো এটা ট্ৰায়াঙ্গল এটা নোক জুম হৈ গৈছে এইখিনি তো এইখিনি আমি রাউন্ড করে দিম এনেকুৱা ধৰণে রাউন্ড কৰি দিম এই সুটো নোহোৱা কৰি পেলাম এটো কাটি দিলো এতিয়া আমাৰ এইখিনি এটো আমি বন্ধ কৰি ল'ব লাগিব এইখিনি আঠা লগাই দিম ইয়াতে আমি এটো সব এটো আঠা মাৰি পেলাই মিলাই দিলো এইখিনি হৈ গ'ল এইখিনি ইয়াতে জয়েন হ'ব এনেকুৱাকে ইয়াৰ পৰা এনেকুৱাকে জয়েন হৈ গ'লে এনেকুৱাকে জয়েন হৈ আহিব যেতিয়া মই সিলাই ভিডিও দিম তেতিয়া আপোনালোকে বুজি পাব কাটিং আৰু সিলাই যেতিয়া ফেব্ৰিকটো কাটিম মানে কাপোৰটো তেতিয়া বুজি পাব এইখিনি হৈ গ'ল তাৰ পিছত এইখিনিত আমাৰ লক কাম বাকি আছে এটো আমাৰ এইখিনি জায়গা কাটি উলাই দিব লাগিব ইয়াতে অকমান ৰাখি পেলাই আমি এইটো ইয়াতে আঠা মাৰি দিম এনেকুৱা ধৰণে এটো সব এতিয়া এটো হৈ গ'ল আঠা মাৰি দিলো এটো এনেকুৱা হ'ব তাৰ পিছত এইখিনি ইয়াতে জয়েন হ'ব এইখিনি ইয়াতে জয়েন হ'ব ব্যাক পার্ট টু এটো ফ্রন্ট পার্ট টু এইখিনি এতিয়া আমি হাত কাটিম এইফালে আমি সিলাই কারণে হাফ ইঞ্চি রাখিম পাইপিং বা লাইলিং মেইন কাপড় দুইটা লগ লগাই সিলাই মারি উল্টায়ও দিব পারে তার ভিতৰত পাইপিং সোমাই দিব পারে এটো সিলাই কারণে রাখিবই লাগিব আমাৰ হাতৰ দীঘলটো আছিল 10 ইঞ্চি এটো 10 ইঞ্চি মার্ক কৰিলো সিলাই কারণে হাফ ইঞ্চি এইফালেও ৰাখিলো আৰু এইফালে ডাউনটো আমি উপৰৰ সিনটোৰ পৰা 4 ইঞ্চি দি দিলো এইটো আৰ্মহোলটো আমাৰ এইটো ইফালে মার্জিন 1.5 ইঞ্চি আৰু ইয়াতে আছে 11 হাফ এইটো
এইটো হৈ গ'ল ইফালে আৰ্মহোল শ্বেপটোৰ বাবে আমি এই স্কেলডাল লম ফ্ৰেঞ্চ কাৰ্ভডাল এনেকুৱা ধৰণে এইটো হৈ গ'ল ইফালে হাফ ইঞ্চি ভিতৰত এটা মাৰ্ক কৰক এনেধৰণে তাৰপিছত এনেকুৱাকৈ লওক হৈ গ'ল আমাৰ এতিয়া কাটিং কৰিম I hope আপোনালোকে ভালদৰে বুজিব পাৰিছে আৰু যদি কিবা সুধিব লগা থাকে যদি কিবা নুবুজা থাকে তেনেহলে কমেন্ট বক্সত জনালে হ'ল কমেন্ট কৰিব আপোনালোকে আৰু যদি ভাল বুজিও পায় তেনেহলে আপোনালোকে মোক কমেন্ট কৰিব আৰু যদি কিবা বেলেগ শিকাৰ ইচ্ছা আছে তেনেহলে মোক কমেন্ট বক্সত জনাব কমেন্ট কৰিব আপোনালোকে মই চেষ্টা কৰিম সেইখিনি কৰি দিয়াৰ বাবে এতিয়া আমাৰ হাতখনো হৈ গ'ল ধুনীয়াকৈ এখন হাত হৈ গ'ল তাৰপিছত এইটো আপোনালোকে যদি বেড সাইডত যদি আপোনালোকে হুক পট্টি আইপট্টি দিব বিচাৰে যদি একফালেদি খোলা বিচাৰে তেনেহলে এইফালে আপোনালোকে হাফ ইঞ্চি ৰাখি ল'ব এইফালে এইটো হৈ গ'ল বেক আৰু ফ্ৰণ্টটো কেনেকুৱা এইটো এনেকুৱা ধৰণৰ মই ভালদৰে বুজাই দিম এইফালে হাফ ইঞ্চি ৰাখিব লাগিব বাকি কোনো হলে নালাগে এইটো সাইডে নালাগে এইখিনিত হাফ ইঞ্চি ৰাখিব এইখিনিত হাফ ইঞ্চি ৰাখিব আৰু এক নম্বৰ পাৰ্ট যোনটো আছে এইটোৰ এইখিনিত হাফ ইঞ্চি ৰাখিব বাস বাকি এইফালে ৰাখিব নালাগে হৈ গ'ল মই আশা কৰো আপোনালোকে সকলোৱে খুব ভালকৈ বুজি পাইছে আৰু পাব আৰু মই যেনেকৈ কৈছো তেনেকৈ যদি কৰে তেনেহলে খুবেই ভাল হ'ব ফিটিংও ভাল হ'ব ফিটিংৰ কাৰণে কোনো টেনচন ল'ব নালাগে বঢ়িয়া হ'ব এতিয়া আপোনালোকে যদি আপোনালোকে বেলেগ কাপোৰ কিবা ব্লাউজ বা বেলেগ তেনেকুৱা ধৰণৰ ডিজাইনৰ কাপোৰ ড্ৰেছ তেনেকুৱা শিকিম বুলি ভাবে তেনেহলে কমেন্ট বক্সত জনাব সেইখিনি শিকোৱাৰ বাবে বা কৰাৰ বাবে মই চেষ্টা কৰিম আৰু যদিহে এই ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ তেনেহলে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব লগতে শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে নতুন তেনেহলে সাবস্ক্ৰাইবটো কৰি দিব সেইটো একেবাৰে পাহৰি নাযাব ধন্যবাদ